मेजोल को मारो उसको मेरे को मार देगा यार जल्दी अबे क्या कॉल कर से इतने मोइल शांति हेलो तो इतना कॉल कर पाओ हाँ ओ हटे 5 मिनट आगे मैं कॉल कर सी ना 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 मैं पबजी खेली আছে ओ ए কি কবি মই কি এনজয় যাছো কি ক মই গোটেই ঘৰখন এক্সপ্লোৰ কৰিলো গম পাইছ তো জানে আমাৰ 317খন টাইলছ আছে হা 4খন চামুচ আছে মানুহে খাবৰ কাৰণে 4খন কাঁহ কাঁহি আছে 32খন প্লেট আছে হা আৰু এটা কথা জানানে আৰু এজনী মোৰ পাগল ভণ্টিও আছে মই কিনে গম পাইছো হা ও আৰু কথা এটা কেছটো এটা গম পাওনে এই আমাৰ ঘৰত দুজন মানুহ আছে মোৰ বাহিৰত গম পাইছ কোন এই আমি মৰমতে যা মা দেউতা বুলি কওঁ যে Oh no! Oh, hey, this is মানে নাই নাই পাগল হোৱা নাই মই ঠিকে আছো গম পাইছ নাই কি পুলিচে মাৰিলে তো বেটা তো কোনে নাযাব কৈছিলে আৰু খাবি তো কুকুৰৰ মাৰ মই দেখা নাই কিমান এনজয় কৰি আছো ঘৰ হয় দিয়া এই ৰাতিপুৱা টকচে মাৰি পেলাই এতিয়া ফোনত কথা পাতি আছো হা পাবজি খেল তো পঢ়া শুনা কাম নাই আকৌ এই চব মানে কামটো নাই কি যে ল'ৰা ছোৱালী জন্ম দিলি মই দেখি কিমান এনজয় কৰি আছো মই এই মোৰ জীৱন আলাস লাভ নহয় গম পাইছনে আকাশৰ ৰাখে মই তাতে তলত আছো এই আনন্দ মাছৰ কাৰণে মই গোটেই আনন্দই নাইকিয়া হৈ লাইফত গম পাইছনে কি যে ভুল কৰিলো মই জীৱনত কি শেষ কৰিব লাগিব লকডাউন যে মোক কেতিয়া হৈ গ'ব এইটো দে ওলে থ মই পাবজি খেলো নাই ঘৰ মুচিব যাওঁ দে বাই হৰি শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ হেল্ল' আমাৰ পৰম গুৰু চৌধুৰী কিনো কৰিম আৰু এই পাঠখনকে অলপ মেলি লৈছোঁ পিছে আপুনি কি কৈছে হয় নেকি ভাল গৈছে বাৰু হ'ব দিয়ক এই লকডাউনৰ সময়ত অকলে কি কৰিম আৰু দিয়ক হ'ব দিয়ক এই ওচৰৰে এজন আছিলে এতিয়া মানে যাবই ভাল নালাগে বুজিছে যিহে কৈছোঁ আৰু দিয়ক হ'ব দিয়ক ঠিকে কৈছে অকলে এতিয়া পঢ়িও ভাল লগা নাই এই ডেকা ওচৰলৈ যাওঁ নেকি তাতে যোৱা হেৰা শুনা না কি হ'ল নো আকৌ বৰকে চাহ একাপ খাবলৈ মন গৈছে চোৱা না প্লিজ অনলাইন ক্লাছটো কৰিব টাইমটো হৈছে নহয় থোৱা নি তোমাৰ অনলাইন ক্লাছ সদায় খালি অনলাইন ক্লাছ গোটেই ভাৰতবৰ্ষ বন্ধ দিছে তুমি একো সেই কিহৰ কাৰণে পঢ়াই দিব লগা হ'ল বৰ আহিছে একেবাৰে অনলাইন ক্লাছ মোৰ চাহ একাপ খাবলৈ মন গৈছে মই আৰু একো নাজানো হেৰা অলপ বুজাচোন তুমি কি বুজিম পাৰিছা তুমি সেইদিনৰ পৰা বুজি এই ফাটা চিঙা ঘৰত থাকি এলাহ লাগিছে মোৰ লগৰ কেইজনৰ লগত ভিডিঅ' কল কৰিব মোৰ লাজ লাগে হেৰা এই মানুহৰ ঘৰবোৰ ৰঙীন হ'লে কি মনবোৰ ৰঙীন হ'ব বুলি ভাবিছা টকা পইচা সকলো নহয় বুজিছা হ'ব ইমান মোকো জ্ঞান দিব নালাগে তোমাৰ সেই জ্ঞানবোৰ তোমাৰ সেই টিউচন ফিজ নিদিয়া তোমাৰ ষ্টুডেণ্ট কেইটাকে দিবা হেৰা ৰবাচোন কিয়নো ইমান খং কৰিছা
থোৱাহে হেৰা হেৰা কোৱা শুনা না শুনা না কোৱা কি হ'ল সৰি হ'ব দিয়া কি হ'ল নাই আজি বহুত দিনৰ মূৰত তোমাৰ হাতেৰে চাহকাপ খাই কিবা এটা টেষ্টটো বেলেগ বেলেগ লাগিছে তুমিচোন জানাই মই বহুত ভাল চাহ বনাওঁ অঁ কিবা এটা বেলেগ মিঠা মিঠা লাগিছে মিঠা মিঠা কথাৰে মন ভুলালি লাহে লাহে আহি মোৰ আপোন হলি কি হ'লনো আজি ইমানকে চাই আছা যে নাই আজি চাহকাপ যিমান মিঠা হৈছে তাতকৈ তোমাক বেছি সুন্দৰ লাগিছে হ'ব হ'ব ৰাতিপুৱাৰে পৰা সাজি কাচি ওলাই আছো টিকটক বনাম বুলি তোমাৰ পিছে সময়ে নাই ৰ'বাচোন ৰ'বা মই এই ক্লাছটো কৰিলোঁ তাৰপিছত মই যাম সদায় কোৱা তুমি এনেকে আজি যামতো আধা ঘণ্টা পিছত যাবাতো হয় দে ঠিক আছে তেতিয়ালৈকে মই নেল পলিচ খিনি কৰি আহোঁ অঁ হ'ব ঠিক আছে লেট নকৰিবা কিন্তু অঁ অঁ হ'ব শান্তি হয় ক'লে যাওঁ কিয় যাওঁ চাওঁ আপোনাক বহি লওঁ বহ কোৱা এই এই লকডাউন বুলিয়ে যে খালি মোবাইলটোত পাবজি আৰু পাবজি হা বেলেগ কাম নাই একো ভাল খবৰবোৰ নাপাওঁ মোবাইলত সেই অনলাইনতে ৰচনা পাতিছে কবিতা পাতিছে প্ৰবন্ধ পাতিছে হা চুটি গল্প প্ৰতিযোগিতা পাতিছে সেইবোৰত ভাগ ল'ব নোৱাৰো খালি পাবজি পাবজি এসোপা মই জানো নেকি আৰু মই জানো তুমি কৰিয়ে আছো হেৰ চেষ্টা কৰিলেহে পাৰিবি নাজানো বুলি সেই পাবজিতে লাগি থাকিবি সেইটোৱে চাব অকল খেলিবৰ কাৰণে সেই আনন্দ পুতেকক দেখা নাই কেনেকৈ সকলোকে আগভাগ লয় আমাৰ কাম বন নাই খেলা আৰু খেলা হেৰি কিয়নো ল'ৰাটোক ইমান গালি দি আছে আৰু মোৰ ল'ৰা বেলেগৰ ল'ৰাৰ লগত এনেকে কম্পেয়াৰ কৰি নাথাকিব বৰ আহিছে আনন্দৰ পুতেকে আহি খুৱাব নেকি তাক মোৰ ল'ৰাটোক মিছামিছি হ'লকে গালি দি থাকিব হেৰা যোৱাচোন যোৱা মই ক্লাছৰ টাইমত গৈ যোৱা নাযাওঁ মই আৰু আপুনি যে তাক তেনেকে গালি দি আছে পাবজি খেলাৰ কাৰণে মইতো টিকটক বনাই আছো ভাৰতৰ গোটেই মানুহে যি ভাল লাগে তাকেই কৰিছে ঘৰত সোমাই সোমাই মোৰ টিকটক বনাই ভাল লাগে সেইকাৰণে টিকটক বনাইছো আৰু মোৰ ল'ৰাটো পাবজি খেলি ভাল লাগে কাৰণে পাবজিকে খেলিছে ন হেৰা মোক দেৰি হ'ব এতিয়া যোৱাচোন ক্লাছটো কৰিব দিয়া আমি এনেও নাথাকো আমাৰ এনেও ইমান চখ নাই হয় নহয় শুনা পইচা লাগে মই দিম এই মানুহটোৰ কথা শুনিলে তোৰ মাথা বেয়া হ'ব অ'কে দেৰি হ'ব এতিয়া টিউচনত অঁ টাইম হ'বই এতিয়া দেৰিয়ে হৈছে লেপটপটো লৈ আহোঁ অঁ তোমালোক আহিছা নে সকলো অঁ মই আহিছা পিক্সাৰটো ভাল হোৱা নাই ৰ'বা মাতটো শুনা পোৱা নাই নেটৱৰ্কটো বৰ দিগদাৰ দিয়ে অঁ মই আহিছা অঁ 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 ঠিকে আছে ৰশ্মি অঁ অঁ আৰু আমাৰ মাষ্টৰ পুতেক আহিছে নাই অঁ অঁ মই আজি ষ্টাৰ্ট কৰোঁ নহ'লে অঁ তোমালোকে বিজ্ঞানৰ 9 নম্বৰ চেপ্টাৰটো উলিয়াই লোৱা অঁ 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 ঠিক আছে এতিয়া নহ'লে মই ষ্টাৰ্ট কৰিব ওলাইছোঁ আমাৰ পাঠটোৰ নাম হৈছে কাৰ্য আৰু শক্তি ৱৰ্ক এণ্ড এনাৰ্জি কাৰ্য বুলিলে কি বুজা তোমাৰ এই আধা ঘণ্টা হোৱাই নাই নে মোৰ নেল পলিচ কেতিয়াবাই শুকাল হেৰা সেই ষ্টাৰ্ট কৰিব ওলাইছোঁ হে ৰ'বাচোন ৰ'বা
কি কৈ আছিলোঁ কাৰ্য মানে কি আচলতে দৈনন্দিন জীৱনত আমি যিকোনো শাৰীৰিক বা মানসিক শ্ৰম কৰোঁ এই যি শ্ৰম কৰোঁ ইয়াকে হেৰা কাৰ্য মোৰ ৰেডি হৈ আপুনি লাগি গৈছে হে জলদি কৰাচোন ৰ'বাচোন ৰ'বা ক্লাছটো কৰি ল'ব দিয়াচোন সম্পূৰ্ণকৈ কি কৈ আছিলোঁ কাৰ্য মানে কি আমি দৈনন্দিন জীৱনত শাৰীৰিক বা মানসিক শ্ৰম কৰাকে কাৰ্য বোলে যেনে ধৰা তোমালোকে কেতিয়াবা পাপা লেবেল যাচোন ফুট খেলিব লাগে মই যা খেলিব লাগে ক্লাছত শান্তি নাই মানে ইহঁতৰ শুনাচোন তোমালোকে কি কৈ আছিলোঁ কাৰ্য মানে কি আমি দৈনন্দিন জীৱনত যিকোনো শাৰীৰিক বা মানসিক শ্ৰম কৰাকে কাৰ্য বোলে যেনে ধৰা মই ইয়াত পঢ়ি আছোঁ তোমালোকক অনলাইনত ক্লাছ কৰি আছোঁ সেইটো এটা কাৰ্য তোমালোকৰ মায়ে ভাত বনাই আছে সেইটো এটা কাৰ্য তোমালোকে মোক ক্লাছত বহি আছা সেইটো এটা কাৰ্য বুজি পাইছানে ৰশ্মি হেল্ল' ৰশ্মি নেটৱৰ্কটো নাই নেকি ৰশ্মি শুনিছানে হেল্ল' ৰশ্মি আছানে হেৰা ইমান ৰশ্মি চম্পা চামেলি কৰি থাকিব নালাগে টিকটকটো বনাই নিদিয়ে এটা কাম কৰা মোক বজাৰলৈকে কৰি দিয়া যোৱাকালি যে শিকিছিলোঁ সেই ডিছটো সেইটোকে বনাওঁ আজি যাম ৰ'বাচোন ক্লাছটোনো সম্পূৰ্ণ কৰি ল'বলৈ দিয়া আৰে তেতিয়াৰ পৰা বহি আছোঁ টিকটক কৰিম বুলি এতিয়া বস্তু এটা বনাবলৈ ইউটিউবত শিকি ৰাখিছোঁ সেইকাৰণে বজাৰ কৰি নিদিয়া নেকি যোৱা গৈ আছোঁ যোৱা অলপ সময় ৰখা তোমাৰ অলপ সময় একো ভেলু নাই তোমাৰ টাইমত শুনিছানে তোমালোকে আৰু সেই হোমৱৰ্ক কেইটা কৰিবা মই যিকেইটা দিছোঁ তুমি কৈছা হ'ব দিয়া এই গৈছোঁ ৰ'বাচোন এই আজি মানে মোৰ এই কাম এটা আছে গতিকে আজি ইমানতে সামৰোঁ তোমালোকে হোমৱৰ্ক কেইটা কৰি থ'বা কাইলৈ চাম মই দেই কাইলৈ চাম হ'ব শান্তি নাই আৰু ক্লাছটোৰ পৰাও তুমি আহিলা মোৰ জাষ্ট ক্লাছটো শেষ হৈছিলেহে নালাগে মোৰ আপোনাৰ হেল্প নিজে নিজে পালোঁ মই কিয়নো ফোন কৰিছা ডেকা ঘৰত আছানে ককাইৰে হ'বলা হয় আহক এই বহুত দিনৰ মূৰত আহিছে বহক পিছে খা খবৰ ভালনে ককাইদেউ ভালেই দিয়া হেৰা যোৱাচোন এই ফেনৰ চুইচটো দিয়া আকৌ ককাইদেউ ইমান দূৰৰ পৰা আহিছে গৰম লাগিছে নহয় ককাইদেউ কালিৰ পৰা ফেনখন নচলা পাইছে জানো বা কি হৈছে দেখিছে নহয় আমি ইমান গৰমত কেনেকে আছো ইমান গৰম কেনেকে আছে হে তোমালোকে ককাইদেউ কালি পিছে চলা নাছিল জানো বা হৈ যায় কেতিয়াবা পিছে ককাইদেউ এই মাইনাহঁতৰ ভাল নহয় ভালে দিয়া পিছে কওকচোন কিয় বা আহিলে এই ঘৰতে মানে ঘোষাখন মেলি লৈছিলোঁ অকলে পঢ়ি ভাল নালাগিল ওচৰতে আহোঁ তুমিও গ'লে মোৰ সংগী এটা হ'ব পিছে বিজি আছা যদি নালাগে নেকি বেছি মানে ককাইদেউ এই লকডাউন নহওক এই গ'লে আকৌ বেয়া হ'ব নহয় কথাটো বুজিছে পিছত এদিন যাম বুজিছে আপুনি বেয়া নাপাব নাপাওঁ দিয়া খুব ভাল লাগিছোঁ আপুনি পিছত এদিন যাম হ'ব দিয়া মই গৈ থাকোঁ নহ'লে ঐ মানুহজন থাকোঁতে ফেনৰ চুইচটো কিয় দিব লাগে মই কি জানো তুমি ফেনখন বেয়া হৈছে বুলি কৈছা বুলি তুমি তেনেকৈ কিয় ক'ব লগা হ'ল হ'ব এইকণ গৰমতে মানুহজন মৰি নাযায় কাৰেণ্টৰ বিল আহিলে মইহে গম পাওঁ কি যে হ'ব আৰু ঘৰৰ এটা খবৰ নাৰাখে কথা ক'বলৈ আহে দেখিছে নহয় ৰাইজ ইমান অশান্তি তথাপি কিন্তু আমি ঘৰতে আছোঁ আপোনালোককো কৈছোঁ ঘৰতে থাকক সুস্থ থাকক আৰু এই দেশখনক I ৰক্ষা said you কৰক better watch what you're doing, 'cause I ain't gonna stop when I'm moving. I'm headed to the top, I'ma do it. I'm headed to the top, I'ma prove it. And baby girl, I like what you're doing. Your body's out of sight when you're moving.